হাই এভৰিৱান, মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গৰম বন্ধৰ দিন যিহেতু আৰু ঘৰত সোমাই থাকি আমনি লগাৰ বাবে ভাবিলোঁ আজি এনাইহঁতৰ ঘৰলৈ এপাক ওলাই যাওঁ। নহয়নে, ঘৰত থাকি আমনিও লাগিছে। গৰমৰ বন্ধত এনাইহঁতৰ ঘৰলৈ যোৱাৰ মাদকতাই সুকীয়া ন। আজি যিহেতু দেওবাৰ, চাওকচোন কিমান ভিৰ দেওবৰীয়া বজাৰত। এই দৃশ্যটো খালি মোৰ বহুত ভাল লাগে দেই, নাজানো কিয়। আৰু মোৰ অলপ চৰ্দিও হৈ আছে। ভিডিঅ' কৰি থকাৰ কাৰণে দেউতাৰ পৰা গালি খাম বুলি মোবাইলটো তলত থৈ ভিডিঅ' কৰি আছোঁ। গা ভাল নাথাকিলেও এনাই ঘৰ বুলি ক'লে ক'তনো আৰু বহি থাকিব পাৰিম ন। বতৰে কোনটো সময়ত ৰূপ সলাই দিয়ে ধৰিবই নোৱাৰি ন। এইটোক দুটুপকৈ বৰষুণে পেলাই দোকানত সোমাই অলপ বেকাৰী লৈ লৈছোঁ আৰু তাৰ পাছত চাওকচোন ইমান জোৰকৈ বৰষুণ দিলে অলপ সময় ৰখি দিলোঁ। এতিয়া ৰোৱা তোলাৰ দিন যিহেতু পথাৰবিলাক যে ইমান ধুনীয়া লাগে ন দূৰৰ পৰা। ৰোৱনীবিলাকে ইমান ধুনীয়াকৈ ৰুই থাকে। আমাৰ ঘৰৰ ফালেতো গৰু ম'হ সেইবোৰ নেদেখাই হ'ল। আৰু সেইফালে মন কৰকচোন ইমান ধুনীয়াকৈ গৰুবিলাকে চৰি আছে ঘাঁহ খাই খাই। এইবোৰ চায়ে থাকিবলৈ মন যায় ন, হেঁপাহ নপলায়। ইমান ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া, মাজে মাজে পুখুৰী নৈ, কি যে ধুনীয়া এটা পৰিৱেশ। আৰু বগলীবোৰতো আজিকালি প্ৰায় নেদেখোৱেই, কিন্তু ইয়াত চাওকচোন। ভিডিঅ'টো শেষলৈকে চাব আৰু চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নাওলৈ আনিম গৈ বোকাৰে পদুমৈ, সাঁতুৰি আনিম গৈ তোৰে মৰমৰে সৰগী পৰশে সাহসী কৰিছে নাওলৈ আনিম গৈ বোকাৰে পদুমৈ, সাঁতুৰি আনিম গৈ তোৰে মৰমৰে সৰগী পৰশে সাহসী কৰিছে মোক ৰয়া সেউজীয়া পথাৰৰ দৃশ্য উপভোগ কৰি এনাই ঘৰ পালোহি। আহি পাই চাহ তাহ খাই চিধা এনাইহঁতৰ ৰোৱা তোলা চাবলৈ আহিছোঁ। ইমান ধুনীয়া লাগিছে দেখিবলৈ। মোবাইলত চোৱা আৰু নিজ চকুৰে চোৱা সম্পূৰ্ণ বেলেগ নহয় জানো। ধুনীয়াকৈ পথাৰত ৰোৱা তোলা চাই আহিলোঁ। গা ভাল নাই যদিও কাণ সাৰ দিয়া নাই। ভাত পানী খাই বৈ গধূলি হোৱাৰ আগে আগে ঘৰলৈ ওলালোঁ। এয়া মাহী আগে আগে। আৰু মই ভয় নাই দুবাহুত শিপাইছে মৰমে হলে হক বৰনৈ, ভয় নাই মোৰ দুবাহুত শিপাইছে মৰমে দুবাহু মেলি সাঁতুৰি নাদুৰি। আৰু এয়া দেওবৰীয়া বজাৰৰ লাগিয়ে আছে। সাঁতুৰি নাদুৰি বোকা পানী নেওচি কাষৰলে আনি, বোকা পানী নেওচি কাষৰলে আনি ৰাখিম বুকুতে তোৰ।